জিঅ'য়ে অতি সোনকালে লঞ্চ কৰিব জিঅ' 5G জিঅ' 4G নিচিনা জিঅ' 5Gটো ফ্ৰী দিবনে কেতিয়া লঞ্চ কৰিব জিঅ' 5G ইয়াৰ ভাল আৰু বেয়া দিশসমূহ কি কি আহক এই ভিডিঅ'ৰ পৰা জানি লওক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপুনি যদি এতিয়াও মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়াই সাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা ঘণ্টা বটনটো দবাই তাতে অল অপচনটো বাছনি কৰি লওক যাতে মই আপলোড কৰা ভিডিঅ' আপোনাৰ কেতিয়াও মিছ নহয় আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ জিঅ' 4G আহি ভাৰতত ইণ্টাৰনেট জগতত খলকনি তুলিছিলে 2016 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে ভাৰতৰ সকলো প্ৰান্ততে জিঅ'য়ে লঞ্চ কৰিছিলে প্ৰথম অৱস্থাত জিঅ' সকলো ধৰণৰ ফ্ৰী আছিলে তাৰ পাছত ইয়াৰ পেকসমূহ লঞ্চ কৰিছিলে ইয়াৰ পাছত সকলোৱে জিঅ'লে ঢাপলি মেলিছিলে ইয়াৰ ঠিক 5 বছৰ পাছতে ৰিলায়েন্স জিঅ'ৰ মালিক মুকেশ আম্বানীয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰে যে স্পেক্ট্ৰাম পোৱাৰ পাছতে সমগ্ৰ দেশতে 5Gৰ কাম ষ্টাৰ্ট কৰিব আৰু অহা বছৰ অৰ্থাৎ 2021 চনত গোটেই দেশত জিঅ' 5G লঞ্চ কৰিব এতিয়া আহিছোঁ প্ৰথমবাৰৰ দৰে এইবাৰো ফ্ৰী দিবনে সঠিককৈ এতিয়াও জনোৱা নাই জিঅ'য়ে ফ্ৰী দিবনে নাই কিন্তু ট্ৰায়েল চলি থকা সময়খিনি ফ্ৰী পাব বুলি আশা কৰিছে জিঅ'ৰ কিছুমান ভাল আৰু বেয়া কথা জিঅ' 4G অহাৰ পৰা ভাৰতত ইণ্টাৰনেট ব্যৱহাৰ কৰাৰ হাৰ অত্যাধিক বৃদ্ধি পাইছে জিঅ' 4G অহাৰ আগতে যিদৰে ইণ্টাৰনেটৰ নামত লুটি আছিলে জিঅ' 4G অহাৰ লগে লগে ইণ্টাৰনেটৰ নামত লুট বন্ধ হ'ল যাৰ ফলত সাধাৰণ ৰাইজে ডাইৰেক্টলি লাভান্বিত হৈছে ইয়াৰ পাছতে লাহে লাহে জিঅ'ৰ ইউজাৰ্ছ বেছি হ'ব ধৰিলে আৰু ইণ্টাৰনেটৰ স্পীড কম হ'বলৈ ধৰিলে আৰু এতিয়া ক'ৰবাত জিঅ'ৰ 4Gৰ স্পীড 2Gতকৈও কম স্পীডত চলে জিঅ' 4G অহাৰ পৰা বেলেগ প্ৰভাইডাৰসমূহৰ বহুত লছ হৈছে আৰু কিছুমান কোম্পানী বন্ধ হোৱাৰ অৱস্থা কিন্তু এটা কোম্পানী বন্ধ হ'লে লোকচান আম মানুহৰে সেই কোম্পানীটোৰ লগত জড়িত থকা মানুহৰ উপাৰ্জনখিনি গুচি যাব আৰু শেষত গৈ যদি এটা কোম্পানী থাকে তেতিয়াহ'লে সেই কোম্পানীটোৱে নিজৰ মনৰ মতে কাম কৰিব যেনে ৰিচাৰ্জৰ টকা বঢ়াই দিব তো আল্টিমেটলি লছ আম মানুহৰ যিটো এতিয়া লাহে লাহে দেখা পাই আছে জিঅ'ৰ পেক 399ৰ পৰা 549 পালেগৈ ইয়াৰ লগে লগে বাকী কোম্পানীসমূহেও ইয়াৰ দাম বঢ়াই দিলে এতিয়া তথাপিও বজাৰত কেইবাটাও কোম্পানী আছে কাৰণে কম্পিটিশ্যন চলি আছে মাৰ্কেটত কম্পিটিশ্যন নাথাকিলে সেই কোম্পানীটোৱে নিজৰ মনমতে ৰিচাৰ্জৰ দাম বঢ়াই দিব ইয়াৰ উপৰিও জিঅ' 4Gয়ে এতিয়ালৈকে ভালদৰে ছাৰ্ভিচ দিব পৰা নাই যিহেতু নেটৱৰ্কবোৰ ৱেব বা ঢৌ আকাৰত আমাৰ মোবাইলত আহে তো সেইবোৰ এটা ফ্ৰিকুৱেঞ্চিত আহে 4Gৰ ফ্ৰিকুৱেঞ্চিৰ তুলনাত 5Gৰ ফ্ৰিকুৱেঞ্চি বহুত গুণে বেছি আৰু ফ্ৰিকুৱেঞ্চি বঢ়োৱাৰ লগে লগে ৱেভ লেন্থ বা তৰংগ দৈৰ্ঘ্য কমি যায় গতিকে টাৱাৰৰ পৰা বেছি দূৰত সেই সিগনেল পঠাব নোৱাৰে আৰু যদি আপোনাৰ ঘৰটো পকা বা আপুনি বিল্ডিঙত থাকে তেতিয়াহ'লে আপোনাৰ 5G নেটৱৰ্ক পোৱাত অসুবিধা পাব এতিয়া দেখা যাওক জিঅ'য়ে এইবোৰত কিমান দূৰ ছাকচেছফুল হয় 4Gয়ে ছাৰ্ভিচ ভালদৰে দিব নোৱাৰা জিঅ'য়ে 5G কিমান ভাল ছাৰ্ভিচ দিয়ে সেইটো চাব লগা হ'ব কিন্তু এটা ভাল কথা এই যে 5Gৰ কাৰণে যিমান বস্তু বনাব লাগিব সকলোখিনি ভাৰততে বনাব য'ত 5Gৰ কাৰণে চীনৰ হুৱাৱে কোম্পানী বিশ্ববিখ্যাত এতিয়া ভাৰতে হুৱাৱে কোম্পানীক টক্কৰ দিব লগতে মুকেশ আম্বানীয়ে কৈছে যে যেতিয়া ভাৰতত সম্পূৰ্ণৰূপে 5Gৰ কাম সম্পূৰ্ণ হ'ব তেতিয়া বেলেগ দেশতো এক্সপৰ্ট কৰা হ'ব সেইটো এটা ভাল পদক্ষেপ আজিৰ এই ভিডিঅ'টো ইমানখিনিয়ে ৰাখিছোঁ আপোনাৰ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক কৰিব কমেণ্টছ কৰিব আৰু শ্বেয়াৰ কৰিব ইয়াৰ পাছত 5G ৰিলেটেড যিকোনো ইনফৰমেশ্যন আহিলে মই আপোনালোকক সকলোতকৈ আগত ইনফৰ্ম কৰিম ধন্যবাদ